চৰকাৰী চাকৰি লাভ কৰি স্বামীক পাহৰিলে পত্নীয়ে। এইবাৰ অসমতেই সংঘটিত হ'ল এনে ঘটনা। পুনৰ চৰকাৰী চাকৰি লাভ কৰি স্বামীক প্ৰতাৰণা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হ'ল এগৰাকী পত্নীৰ বিৰুদ্ধে। এই ঘটনা সংঘটিত হৈছে নগাঁও উৰিয়া গাঁৱৰ এজন দুৰ্ভগীয়া স্বামীৰ ক্ষেত্ৰত। জ্যোতিষ্ময় কাকতি নামৰ এই যুৱকজন 4 বছৰ পূৰ্বে প্ৰেম বিবাহত আবদ্ধ হৈছিল নগাঁও দক্ষিণপাটৰ এগৰাকী যুৱতীৰ লগত। টেম্পু চলাই বহু কষ্টৰে পত্নী আৰু পিতৃ মাতৃক পোহপাল দি জীৱন নিৰ্বাহ কৰা জ্যোতিষ্ময়ৰ জীৱনৰ সপোনবোৰত যেন হঠাৎ আউল লাগিল। পত্নীয়ে 3 মাহৰ পূৰ্বেই জলসম্পদ বিভাগৰ 4ৰ্থ বৰ্গৰ কৰ্মচাৰী ৰূপে চাকৰি লাভ কৰাৰ পিছতেই হাত মেলিল পতি পত্নীৰ মাজত। আহকচোন আমি এই প্ৰতিবেদনটো চাওঁ। মেছেজ পালোঁ, মেছেজ পাই পেলাই মই অকণ সন্দেহ হ'ল। তাৰপিছত মই ফোন কৰোঁ, ফোন ৰিচিভ নকৰে, মেছেজ কৰিলে ভালকৈ ৰিপ্লাই নিদিয়ে, আগৰ মানে যেনেকৈ দিছিল তেনেকৈ নিদিয়ে। তাৰপৰা মই গৈ ওলালোগৈ বৰপেটা। ওলোৱাৰ পিছত মই আপোনাৰ সোমাই যাওঁতে মই কণিক বেলটো দবাই পেলাই সোমাইছোঁ। দুৱাৰখন খোলোতে 3 মিনিটমান লাগিছে। সোমাই পেলাই তাৰপিছত মোক খুলিয়ে কৈছে তই কেলৈ আহিলি আপোনাৰ 100 বাৰ মানৰ ওপৰত কৈছে। মই বোলো মই তোক আহিলোঁ, মই এনেই ছাৰপ্ৰাইজ দিবলৈ আহিলোঁ বোলো। তই যে নোকোৱাকৈ আহিলি কিয়? মই এনেই ছাৰপ্ৰাইজ দিছোঁ তোক। তাৰপিছত নহয় তই কিয় আহিবি বোলো, ইমান দূৰৰ পৰা আহিছোঁ লঘোণে ভোকে, তই পানী চানী খুৱাব লাগে নে প্ৰশ্ন কৰি থাকিব লাগে? তাৰপিছত মই ভিতৰলৈ সোমাই গ'লোঁ, সোমাই গৈ চকীখন বহিছোঁ। হ'ব দে, মই তেনেকৈ কৈছোঁ যে হ'ব দে, তই যদি বেয়া পাওঁ মই যামগৈ কাইলৈ। তই কাইলৈ কিয় যাবি? তই এতিয়াই যা। তাৰপিছত এতিয়াই যা বুলি কোৱাৰ পিছত মই বোলো এতিয়া ৰাতিখন মই কেনেকৈ যাম? তই নালাগে ইয়াত থাকিব। তই বোলো ভোকে। মই তাৰপিছত দেখিলোঁ যে ইটো ৰুমত দুৱাৰ চোৱাৰ মাৰি মানুহ এটা সোমাই আছে। তাৰপিছত মানুহটো চাবলৈ এতিয়া কোনো পিনৰ পৰা ৰাস্তা পোৱা নাই। মই চাই আছোঁ কোনফালেদি চাব পাৰিম কোনফালে। তাৰপিছত অকণমান দেৰিৰ পিছত নিজে দুৱাৰখন খুলি দিওঁতে মই ঠেলা মাৰি সোমাই গৈ পেলাই দেখোঁ তেওঁৰ অফিচৰে বৰবাবু শৰৎ পাঠক তাত সোমাই আছে। সোমাই ওলাই আহি পেলাই চকীখনত বহোঁতেই মই সেই ভিডিঅ'খিনি কৰিছোঁ। হেৰি আপোনাৰ শৰৎ পাঠক কি কৰে? জলসম্পদৰ বৰবাবু হয়। তেওঁ বিবাহিত নে? বিবাহিত। তেওঁ এতিয়া আপোনাৰ কোন বিভাগত? ৱাটাৰ ৰিচোৰ্চ বিভাগত। আপোনাৰ ৱাইফে চাকৰি কেতিয়া পাইছিলে? জুনত 2023 হয়। মানে নতুনকৈ যিবা বৰপেটা গৈছে? হয়। বিয়া কিমান দিছে? বিয়া পতা 4 বছৰ হ'ল। 4 বছৰ হ'ল। আপোনাৰ এই 3 মাহত 4 মাহত ইমান যে চেঞ্জ হৈ যাব ভবা নাছিলোঁ। আৰু এতিয়া তোমাৰ ওপৰত কি কৰিছে মানে? এতিয়া মোৰ ওপৰত মাকে কিবা এজাহাৰ দিছে। আমাৰ ইটাচালি পৰে, ইটাচালিত কি বুলি দিছে? ফোন মাৰিছিলোঁ। মই গৈছিলোঁ, মই গৈ পেলাই ৰখিছোঁ। তেওঁলোকো ফোন মাৰিছে, তেওঁলোক কাইলৈ আহিব বুলি কোৱাত মোক কাইলৈ আকৌ মাতিছে। মই FIR এখন দিছোঁ DGP ছাৰলৈ, মেইল কৰি পেলাই DGP ছাৰলৈ ডাইৰেক্ট মেইল কৰি দিছোঁ। এতিয়া মই এটাই জানো যে মোক ন্যায়টো লাগে। কি কাম কৰিছা তুমি? মই গাড়ী চলাওঁ। কি গাড়ী? মই গাড়ী সৰু সুৰা গাড়ী চলাওঁ, টেম্পু চেম্পু চলাওঁ।